নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মই আজি বিজ্ঞানৰ কলা চেপ্টাৰটোৰ এটা ভিডিঅ' বনাই আছোঁ। তোমালোকে এই চেপ্টাৰটোত জানিব লাগিব প্ৰথমে কলা কাক বোলে, তাৰপিছত উদ্ভিদৰ কলা কি বস্তু, উদ্ভিদৰ কলাৰ আণ্ডাৰত আকৌ উদ্ভিদৰ কলাৰ বিভিন্ন প্ৰকাৰ, ভাজক কলা, পাৰ্মানেণ্ট টিচু অৰ্থাৎ স্থায়ী কলা, সৰল কলা চিম্পল টিচু আৰু জটিল কলা সম্পৰ্কে জানিবা। প্ৰাণী কলা সম্পৰ্কে তোমালোকে প্ৰাণীৰ বিভিন্ন প্ৰকাৰৰ কলা, আচ্ছাদক কলা, সংযোজক কলা, পেশী কলা আৰু স্নায়ু কলা সম্পৰ্কে জানিবা। এতিয়া প্ৰথমে চোৱা কলা কাক বোলে। কলা হৈছে কোষৰ সমষ্টি, কিন্তু সেই কোষবোৰ একে আকাৰ আকৃতি আৰু একে কাৰ্য সমাধা কৰে। কিছুমান কোষৰ সমষ্টি যিবোৰে একে আকাৰ আৰু আকৃতি আৰু একে কাৰ্য সমাধা কৰে, তাকে কলা বোলে। প্ৰথমে চোৱা আজিৰ এই ভিডিঅ'টোত ডিটেইল পাবা উদ্ভিদৰ কলা সম্পৰ্কে, আৰু এটা ভিডিঅ' বনাম সেইটোত পাবা প্ৰাণী কলা সম্পৰ্কে। উদ্ভিদ কলা দুই প্ৰকাৰৰ, ভাজক কলা আৰু স্থায়ী কলা। ভাজক কলা সেই কলাক কোৱা হয় য'ৰ কোষবোৰ বিভাজনক্ষম, অৰ্থাৎ কোষ বিভাজন হৈ পেলাই এটাৰ পৰা দুটা, দুটাৰ পৰা চাৰিটা কোষ উৎপন্ন কৰিব পাৰে। আৰু স্থায়ী কলা হ'ল তেনে কলা যাত কোষবোৰ বিভাজনশীল নহয়। নেক্সট ভাজক কলা সম্পৰ্কে চোৱা। ভাজক কলা উদ্ভিদৰ স্থান অনুযায়ী ভাজক কলাসমূহক আমি তিনিটা ভাগত ভগাব পাৰোঁ। অগ্ৰস্থ ভাজক কলা অৰ্থাৎ আগলীয় অংশত থাকে, পাৰ্শ্বীয় ভাজক কলা অৰ্থাৎ কাণ্ডৰ দুয়ো কাষে থাকে, নিৱেশিত ভাজক কলা অৰ্থাৎ গাঁঠিৰ তলে ওপৰে থাকে। ইয়াৰ জৰিয়তে কাণ্ডৰ দৈৰ্ঘ্য বৃদ্ধি হয়। চোৱা ফটোখনত অগ্ৰস্থ ভাজক কলাই কি হয়, কাণ্ড আৰু শিপা ওপৰলৈ বঢ়াই গৈ থাকে আৰু তললৈ বঢ়াই গৈ থাকিব। নিৱেশিত ভাজক কলাই কাণ্ডটো বহলাব আৰু পাৰ্শ্বীয় ভাজক কলাই কাণ্ডটো বহলাব। নিৱেশিত ভাজক কলাই কি কৰিব, গাঁঠি আৰু পাবৰ মাজৰ দৈৰ্ঘ্যটো বৃদ্ধি কৰিব। এতিয়া চোৱা স্থায়ী কলাৰ বিভিন্ন প্ৰকাৰ। প্ৰথমটো হৈছে পেৰেনকাইমা, তাৰপিছত কলেনকাইমা, তাৰপিছত স্কেৰেনকাইমা। এইবোৰ হৈছে সৰল কলা। সৰল কলা মানে হৈছে যিবোৰ কলাত একে ধৰণৰ কোষ থাকে, আৰু জটিল কলা মানে হৈছে বেলেগ বেলেগ ধৰণৰ কোষ যদি থাকে। পেৰেনকাইমা কলাৰ কোষবোৰৰ আকৃতি গোলাকৃতি বা ডিম্বাকৃতি, আৰু সিহঁতৰ কোষ অন্তৱৰ্তী স্থান থাকে, আৰু ইহঁতৰ বিভিন্ন ধৰণৰ কাম আছে। ক্ল'ৰ'ফিল থকা পেৰেনকাইমা কোষবোৰক ক্ল'ৰেনকাইমা বোলে, বায়ু থকা কোষবোৰক এৰেনকাইমা বোলে। বিভিন্ন কাম সমাধা কৰে এইদৰে। কলেনকাইমা কোষবোৰৰ আকাৰ পঞ্চ বা ষড়ভুজাকৃতিৰ, কোষ মধ্যৱৰ্তী স্থান নাথাকে, আৰু এইবোৰৰ কাম হৈছে উদ্ভিদক স্থিতিস্থাপকতা প্ৰদান কৰা। স্কেৰেনকাইমা কোষবোৰো ষড়ভুজাকৃতি, সিহঁতৰো কোষ মধ্যৱৰ্তী স্থান নাথাকে, আৰু লিগনিন জাতীয় পদাৰ্থ জমা হোৱাৰ কাৰণে সিহঁতে উদ্ভিদক স্থিতিস্থাপকতা আৰু কঠিনতা প্ৰদান কৰে। কিছুমান উদাহৰণ হৈছে নাৰিকলৰ বাকলিত থকা টান খোলাটো। উদ্ভিদৰ বহিস্থক সম্পৰ্কে অলপ কথা জানা যে উদ্ভিদৰ একেবাৰে বাহিৰৰ আৱৰণটোক বহিস্থক বুলি কোৱা হয়। ইয়াত থকা বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থৰ কাৰণে উদ্ভিদৰ বহিস্থকখন টান হয়। পাতত থকা সৰু সৰু ছিদ্ৰবোৰক পত্ৰৰন্ধ্ৰ বোলে। পত্ৰৰন্ধ্ৰ প্ৰতিটো দুটা ৰক্ষী কোষেৰে গঠিত। ৰক্ষী কোষ দুটা কিডনী ছেপেড কোষ। ৰক্ষী কোষ দুটা স্ফীত হ'লে পত্ৰৰন্ধ্ৰটো মেল খায়। পত্ৰৰন্ধ্ৰটোৰ মূল কাম হৈছে প্ৰচ্ছেদন বা বাষ্পমোচনৰ জৰিয়তে অতিৰিক্ত পানী বাহিৰলৈ পঠিওৱা আৰু গেছৰ আদান প্ৰদান কৰা। জটিল কলাৰ বিভিন্ন প্ৰকাৰ। প্ৰথমে জাইলেম চোৱা। জাইলেম 4 প্ৰকাৰ কোষেৰে গঠিত। ট্ৰেকাইড বা নলিকা, তাৰপিছত জাইলেম পেৰেনকাইমা, জাইলেম তন্তু। জাইলেমৰ প্ৰধান কাম হৈছে পানী আৰু খনিজ লৱণ মাটিৰ পৰা ওপৰলৈ পৰিবহণ। তাৰপিছত ফ্লয়েম সম্পৰ্কে চোৱা। ফ্লয়েমো 4 প্ৰকাৰ কোষেৰে গঠিত। চালনী নলিকা, সংগী কোষ, ফ্লয়েম পেৰেনকাইমা আৰু ফ্লয়েম তন্তু। আৰু ফ্লয়েমৰ প্ৰধান কাম হৈছে পাতত প্ৰস্তুত হোৱা খাদ্যখিনি শৰীৰৰ বিভিন্ন অংশলৈ সৰবৰাহ কৰা। এই ভিডিঅ'টো ধ্যান দি শুনাৰ কাৰণে ধন্যবাদ। নেক্সট ভিডিঅ'টো আহিলে তোমালোকে চাবা। ইউটিউবত মই ভিডিঅ'বোৰ এভেইলেবল কৰিম। থেংক ইউ ফৰ লিচনিং।